So hello student, I will discuss on a new session class 10 half yearly examination 2025-26. আজি আমি এইটো সেশনত এইমাত্ৰ হৈ যোৱা লখিমপুৰ ডিস্ট্ৰিক্টৰ জেনাৰেল সায়েন্সৰ কোশ্চেন পেপাৰ সলভ কৰিম আৰু ইয়াত যেকেটা তোমালোকৰ এমসিকিউ টাইপ কোশ্চেন আছে সেইকেটা কোশ্চেনৰ কাৰেক্ট আনসাৰ দি দিম আৰু যিবিলাক তোমালোকৰ 2 মাৰ্কৰ 3 মাৰ্কৰ কোশ্চেন আছে সেইবিলাক কোশ্চেনৰ সলিউশন দি দিম ভিডিওটোৰ লাষ্টত আৰু যদি তোমালোকৰ ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ সলভ কৰিবলৈ বিচাৰা তেনেহলে ওপৰত দিয়া হোৱাটসঅ্যাপ নম্বৰত তোমালোকৰ ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ পঠাই দিবা মই সলভ কৰি দিম আৰু যিসকলৰ এতিয়ালৈকে হাফ ইয়াৰলি এক্সাম হোৱা নাই তেওঁলোকৰ বাবে এইটো সেশন মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে কোশ্চেন বিলাক চাই যোৱা জাস্ট আৰু যদি তোমালোকে লং কোশ্চেনৰ পিডিএফ ফাইল বিচৰা তেনেহলে মই ডেসক্ৰিপশন অৰ নহয় পিন কমেন্টত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দি দিম টেলিগ্ৰাম চেনেল সাবস্ক্ৰাইব কৰি লবা তাত তোমালোকে দেখিব পাৰিবা পিডিএফটো আৰু এইটো ইউটিউব চেনেল জাস্ট ফ্রি হয় আৰু যদি তোমালোকৰ কোনো ডাউট থাকে কোশ্চেনৰ প্ৰতি যে কোনো কোশ্চেনৰ প্ৰতি তেনেহলে হোৱাটসঅ্যাপত মেসেজ কৰিবা মই ডাউটখিনি ক্লিয়াৰ কৰি দিম আৰু তোমালোকে স্যাৰ বুলি মোক নামাতিবা দাদা বুলি মাতিবা আৰু কিছুমানে কয় যে কোশ্চেন কেটা বাহিৰ কৰি দিয়া কিছুমানে কয় যে কোশ্চেন কেটা বাহিৰ কৰি দিয়া লাগিলে পইচা দিম মই পইচা নলও জাস্ট ফ্রিলি সেইখিনি কোশ্চেন দি দিও আৰু গাইড কৰো আৰু তোমালোকে ভিডিওটোৰ কোৱালিটিটো বঢ়াই দেখিবা আৰু তোমালোকে মোৰ চেনেলটো ফাইনাল লৈকে চাবা মই কমন দি দিম তোমালোকৰ ফাইনালত
যিখিনি পাৰো সেইখিনি কমন দি দিম। তোমালোকে এতিয়া লং কোশ্চেন বিলাক চাই যোৱা, লাষ্টত এনসাৰ খিনি দি দিম। আৰু যদি তোমালোকে পিডিএফ টো বিচাৰা তেনেহলে টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, তাত অলৰেডি পিডিএফ দি থৈছো। আৰু সেইখিনি ফ্ৰী অফ কোৰ্স হয়। আৰু তোমালোকে ভিডিওটোৰ অলপ কোৱালিটিটো বঢ়াই দেখিবা। সকলোখিনিৰ কোশ্চেন দিয়া আছে, তোমালোকে চাব পাৰিবা। এতিয়া তোমালোকে চাই যোৱা লং কোশ্চেনৰ এনসাৰ খিনি। আৰু যদি তোমালোকৰ পিডিএফ টো লাগে তেনেহলে টেলিগ্ৰাম চেনেলটো জয়েন কৰি লবা, তাত পিডিএফ দি থৈ দিছো অলৰেডি। আৰু এনসাৰ খিনি দুটা মিডিয়ামতে আছে, ইংলিছ আৰু আছামিজ। যিখিনি পিডিএফত চাই বুজি নোপোৱা সেইখিনি ভিডিঅ'ত চাই লবা। আৰু যিজনে কোশ্চেন পেপাৰ মোক সেন্ড কৰিছে তেওঁক থেংক ইউ জনাইছো, ধন্যবাদ জনাইছো। তো আজিৰ ভিডিওটো এইখিনি আছিল। থেংক ইউ, কিপ ৱাচিং মাই ভিডিও।